হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ওচৰৰে এখন চাহ বাগিচালৈ গৈছিলোঁ, ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা লাগিলে শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো মানুহেই চাহ গছ চিনি পায় আৰু প্ৰায় 80% মানুহে চাহ খেতি কৰে। সেয়েহে অসম চাহ খেতিৰ বাবে বিখ্যাত হয়। আপোনালোকে বাৰু জানেনে এই যে চাহপাত চাহগছ কেতিয়া আৱিষ্কাৰ হৈছিলে? 1823 চনত প্ৰথম অসমত চাহ খেতি চাহপাতৰ আৱিষ্কাৰ হৈছিলে আৰু আৱিষ্কাৰ কৰিছিলে ৰবাৰ্ট ব্ৰুছে। তেওঁ আছিল এজন স্কটিছ পৰ্যটক। আমি সকলোৱে জানো যে অসমৰ প্ৰথমগৰাকী চাহ খেতিয়ক হৈছে মণিৰাম দেৱান। তেওঁ যোৰহাটৰ চীনামৰাত চাহ বাগিচা স্থাপন কৰে। আৰু পৃথিৱীৰ প্ৰথম চাহ গৱেষণা কেন্দ্ৰটো হৈছে টুকলাই চাহ গৱেষণা কেন্দ্ৰ। সেয়া আছে যোৰহাটত আৰু 1912 চনত এই গৱেষণা কেন্দ্ৰটো স্থাপন কৰা হৈছিল। আৰু এছিয়াৰ সৰ্ববৃহৎ চাহ বাগানখন কিন্তু আমাৰ অসমতে আছে, মানাবাৰী চাহ বাগান। অসমখন চাহৰ বাবে কিমান বিখ্যাত দেখিছেনে? অসম সদায় চাহৰ ক্ষেত্ৰত আগবঢ়া। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু